সম্পন্ন হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। জানক গ্ৰহণ কৰা হ'ল কি নতুন সিদ্ধান্ত। মিছন বসুন্ধৰাক লৈ ডাঙৰ খবৰ। মিছন বসুন্ধৰাত আবেদন কৰা মহানগৰবাসীৰ বাবে ডাঙৰ খবৰ। 10% প্ৰিমিয়াম দিলেই লাভ কৰিব মাটিৰ ছেটেলমেণ্ট। এই ছেটেলমেণ্ট হ'ব চৰ্ত সাপেক্ষে। ইয়াৰ বাবে 100% প্ৰিমিয়াম আদায় দিব নালাগে। মিছন বসুন্ধৰাৰ জৰিয়তে গুৱাহাটীত মাটি পোৱা সকলৰ বাবে এই ভাল খবৰ। মাটি বিক্ৰী কৰিলে দিব লাগিব সম্পূৰ্ণ প্ৰিমিয়াম অথবা এই মাটি কোনো কাৰণতে বন্ধকত দিব নোৱাৰিব। যিসকলে ছেটেলমেণ্ট পোৱা নাছিল তেওঁলোকৰ বাবে কেবিনেটে আনিছে এই ভাল খবৰ। মাইক্ৰ ফাইনেন্সৰ ঋণ লাভ কৰা লাখ লাখ মহিলাৰ বাবেও আহিব ভাল খবৰ। যিসকল মহিলাৰ 25,000 পৰা 50,000 টকালৈকে ঋণ মাফ আছিল সেইসকলৰ ধন শীঘ্ৰেই ৰেহাই দিয়া হ'ব। ঋণমুক্ত কৰা অথবা NPAৰ বাবে কেবিনেটক লৈ ডাঙৰ সিদ্ধান্ত। 78,046 গৰাকী হিতাধিকাৰী ইয়াৰ জৰিয়তে লাভান্বিত হ'ব। ডিচেম্বৰৰ ভিতৰতে অসম চৰকাৰে ৰূপায়ণ কৰিব এই কাৰ্যসূচী।